নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। বন্ধুবান্ধৱীসকল আজি আপোনালোকৰ বাবে অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধুবান্ধৱীসকল অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে নৱেম্বৰ মাহৰ পৰা 4টাকৈ ফ্ৰী সুবিধা আপোনালোকে লাভ কৰিব পাৰিব, মানে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। বন্ধুবান্ধৱীসকল সেই সুবিধাকেইটা আপোনালোকক মই জনাই দিম। আৰু লগতে বন্ধুবান্ধৱীসকল যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব। বন্ধুবান্ধৱীসকল প্ৰথম সুবিধাটো হৈছে যে কিষাণ ক্ৰেডিট কাৰ্ড আপোনালোকে ফ্ৰীকৈ বনাব পাৰিব আৰু সেই কিষাণ ক্ৰেডিট কাৰ্ডখনৰ যোগেদি আপোনালোকে ৩-৪ লাখ টকা পৰ্যন্ত আপোনালোকে লোন ল'ব পাৰিব। লোন লৈ আপোনালোকে ব্যৱসায় বাণিজ্য আপোনালোকে কৰিব পাৰিব। গতিকে চৰকাৰে এইটো এটা সুবিধা দিছে। কম ইণ্টাৰেষ্টত আপোনালোকক সেই লোনখিনি প্ৰভাইড কৰিব অসম চৰকাৰে। ২ নম্বৰ সুবিধাটো হৈছে বন্ধুবান্ধৱীসকল আপোনালোকে আয়ুষ্মান কাৰ্ড আপোনালোকে বনাব পাৰিব ফ্ৰীকৈ। আপোনালোকে মোবাইলৰ যোগেদি আপোনালোকে বনাব পাৰিব আৰু আপোনালোকে প্লে ষ্ট'ৰত গৈ আপোনালোকে আয়ুষ্মান এপটো আপোনালোকে ডাউনলোড কৰি ল'ব, সেই এপ্লিকেশ্যনটো। আৰু তাতে আপোনালোকে ষ্টেপ বাই ষ্টেপ আপোনালোকৰ যিখিনি ডকুমেণ্টছ ৰিকুৱাৰমেণ্ট আছে সেইখিনি আপোনালোকে দি আপোনালোকে গোটেই ফৰ্মখন ফিল কৰি আপোনালোকে ছাবমিট কৰিলে আপোনালোকৰ যি আয়ুষ্মান কাৰ্ডখন আপোনালোকে তাতে বনাব পাৰিব। লগতে আপোনালোকে তাৰ পৰা আপোনালোকে ডাউনলোডো কৰিব পাৰিব। যদি আপোনালোকে কম্পিউটাৰত বনাই থৈছে আৰু অহা নাই তেনেহ'লে আপোনালোকে আপোনালোকৰ মোবাইলৰ যোগেদি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু ৩ নম্বৰতে আছে বন্ধুবান্ধৱীসকল গেছ চিলিণ্ডাৰ আপোনালোকে যি উজ্জ্বলা যোজনাৰ যি গেছ আছে সেই গেছ আপোনালোকে লাভ কৰিব পাৰিব ফ্ৰীকৈ। আৰু বন্ধুবান্ধৱীসকল এইটো আপোনালোকে অনলাইন এপ্লাই কৰিলে আপোনালোকৰ কিছুমান প্ৰব্লেম হ'ব। আপোনালোকে যি উজ্জ্বলা যোজনা আঁচনি আছে সেই আঁচনিৰ যোগেদি আপোনালোকে লাভ নকৰিব। আপোনালোকে এটা কাম কৰিব, আপোনালোকে ডিষ্ট্ৰিবিউটৰত আপোনালোকে যাব, অফিচত যাব, আপোনালোকৰ যি ওচৰৰ আপোনালোকৰ যি গেছ চিলিণ্ডাৰৰ যি অফিচ আছে তাতে গৈ আপোনালোকে গোটেই আপোনালোকে ফৰ্মখিনি আপোনালোকে ফিল কৰি আপোনালোকে তাতে জমা দি আহিব আৰু তাৰ পৰা আপোনালোকে যি উজ্জ্বলা যোজনাৰ গেছ আপোনালোকে লাভ কৰিব পাৰিব। বন্ধুবান্ধৱীসকল 4 নম্বৰ সুবিধাটো আছে, আপোনালোকক মই জনাইছোঁ 4 নম্বৰ সুবিধাটো। বন্ধুবান্ধৱীসকল এই যি 3টা সুবিধা আপোনালোকক মই ক'লোঁ, এই সুবিধাখিনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে কয় কিষাণ ক্ৰেডিট কাৰ্ড কেনেদৰে এপ্লাই কৰিব পাৰি, আপোনালোকে যদি কমেণ্টৰ যোগেদি জনায় যে কেনেদৰে এপ্লাই কৰিব লাগে, দেখাই দিব লাগে, তেনেহ'লে মই আপোনালোকক দেখাই দিম ষ্টেপ বাই ষ্টেপ। আৰু আজি সদ্যহতে আপোনালোকক মই কৈ থলোঁ যে আপোনালোকে এইখিনি সুবিধা লাভ কৰিব পাৰিব। আৰু অসম চৰকাৰে যিহেতু ফ্ৰীকৈ সুবিধা দিছে গতিকে এই সুবিধাখিনি ল'ব লাগে। আৰু যি সুবিধাখিনি আছে সেইখিনি সকলোৰে বাবে ইম্পৰ্টেণ্ট হয়। গতিকে এই সুবিধাখিনি আপোনালোকে লাভালাভ উঠাব লাগে। বন্ধুবান্ধৱীসকল 4 নম্বৰ সুবিধাটো হৈছে যে আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই, আপোনালোকে পাব বিচাৰে তেনেহ'লে আপোনালোকে এই সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে ৰেচন কাৰ্ডখন আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আপোনালোকৰ যি ওচৰৰ কম্পিউটাৰ দোকান আছে বা CSC চেণ্টাৰ আছে তাতে আপোনালোকে গৈ এই ৰেচন কাৰ্ডৰ বাবে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু তাৰপিছতে আপোনালোকে পাব পাৰিব। গতিকে আপোনালোকক আজি মই 4টা এই সুবিধাৰ বিষয়ে জনালোঁ। যদি আপোনালোকে কয় যে কেনেদৰে এপ্লাই কৰিব লাগে বা কেনেদৰে কি কৰিব লাগে, গোটেইখিনি মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম। যদিও আপোনালোকে নিজেই আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকে কৰিব পাৰিব। গতিকে বন্ধুবান্ধৱীসকল এই 4টা সুবিধা আপোনালোকক জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুন আহিছে চেনেলটো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।